ওকে তো হেল্ল ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই চেনেল আগৰ ৰেচিপি আপোনালোকৰ মাজত তো বহুত দিন মূৰত আজি এটা ভিডিঅ' দিলোঁ আপোনালোকৰ মাজত মানে এটি ভিডিঅ' তো মানে মোৰ কিবা প্ৰব্লেম চলিছিল তো তাৰ কাৰণে বৰ্তমান প্ৰব্লেম চলম তো ছল্ভ একদম বঢ়িয়া গুচি গ'ল মানে প্ৰব্লেমটো আছিল মানে কিছুমান মোৰ পাৰ্চনেল অলপমান প্ৰব্লেমো আছিল তো এইটোৱে আৰু তো বাকী আৰু লগ পাইছোঁ লাহে লাহে ভিডিঅ'টোত দেখক ভিডিঅ' না কি কয় তো শেষত চাই দেখক তো গাইছ গৈ আছোঁ বৰ্তমান বাজাৰত বম কিনিবৰ কাৰণে দেৱালী বুলি 2-4টা বম লৈ আহোঁ ইমান নানো 2-4টা মানহে লৈ আহিম ফটকা ফুটাব নালাগে ইমান পলিউশ্যন কম কৰিব লাগে বেছি আছে নাম বুলি ভাবিছিলোঁ কিন্তু উপায় নাই আৰু দেৱালী বুলি ফুটা মাৰিলেও আৰু দেখাত দেখি চবে মাৰিব যিহেতু আমিও 2-4টা মাৰি লওঁ নতুনকৈ এটা বম আছে পাকাত মাৰা নতুনকৈ এটা হৈছে পাকাত দিলে কাটি যায় বঢ়িয়া লাইটৰ তাত উঠি হৈ আছে এইফালে দোকান বেছি এখন পালোঁ ইয়াতে এইখন দোকান চাই লওঁ কি বম আছে ইয়াতে এইটো বম কিনবা ইয়াতে আৰু বম চাই আছে এই ল'বি নেকি এই ল'বি দা এই বমটো গৈছে বম তো গাইজ মই এইটো লৈছোঁ চকৰি ল'ম বমৰ বাজেট 1000 টাকা তো গাইজ বম লোৱা হ'ল ইয়াৰ পৰা যাওঁ এইবাৰ ওলাই ময়ো অলপ লৈছোঁ ইয়াতে বেছি লোৱা নাই অলপ ইয়াৰ মিঠাই লৈ লওঁ বম চাবি আৰু বনাৰ লোৱা দিব পায় 5টা দিব তো গাইজ মিঠাই লৈ ল'লোঁ ইয়াতে এই মিঠাই তো যাওঁ ইয়াৰে পৰা ওলাই বৰ্তমান আমি বাজাৰৰ মাজে গাইজ 7 টাকা 1050 টাকা মই বেছি লোৱা নাই মই 300 টাকাৰ বম লৈছোঁ লৈছে 850 টাকা ইমান বম কি কৰিম অলপ এনেই মাৰিলোঁ কি লৈ আছে এইবাৰ জিলাপি কাপোৰৰ দোকানৰ মাজে কি আছে একো নাই यही नहीं अभी और सुनिए গাইজ চব বজাৰ কৰা হ'ল তো যাওঁ আমি ইয়াৰে পৰা আৰু এটা কিবা বোলে বস্তু আছে লৈ কেনে ইয়াৰ পৰা ডাইৰেক্ট ঘৰ দেৱালী যিহেতু সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ দেৱালী আমাৰ গাঁৱৰ ৰাস্তাটো এইটো তোমাৰ কুকুৰা দি ফালি লাগি দেখা আছে शाबाश बेटा बहुत बढ़िया मुन्ना চলো গাইজ তো এইফালে হৈ গ'ল মানে আবেলি হৈ গ'ল তো এতিয়া ছাতি বটি একদম জ্বলাইছোঁ তো আজি হ'ল মানে দেৱালী সকলোটো গম পায় আৰু মানে ভ্লগ বনোৱাৰ কথা নাছিল মানে কিছু
তো গাইছ বৰ্তমান মানে কি হ'ল এতিয়া মন্দিৰত বহিছোঁ তো এয়া আছিল অলপ মানে সৰু সুৰাকৈ ভিডিঅ' দেৱালী বুলি তো দেৰি হ'ল তাতে মানে কি হ'ল মোৰ ক্লিপমান গোপত আছিল গম পাইছে তো গোপৰটো মানে প্ৰব্লেম দিছিল মানে মেমৰি কাৰ্ডখন হেৰাই গৈছিল গোপৰো প্ৰব্লেম দিছিল এইবিলাকে বিচাৰি পোৱা নাছিলোঁ তো আজি বিচাৰি পালাম মানে মোৰ তাতে নহয় নিজৰ ঘৰত আছিল তো হেৰাইছিলে তাতে তো সেইটো আৰু তো যদি ভাল লাগে যদি ভিডিঅ' যদি ভাল লাগে তো লাইক শ্বেয়াৰ সকলোখিনি কৰি দিব তো আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ আৰু নেক্সট ভিডিঅ' আহি আছে তো দিম আৰু সোনকালে মানে ডেইলি ব্লগটো দিয়া নপৰে মোৰ তো সপ্তাহত যদি যিমান পাৰোঁ ভিডিঅ' দি থাকিম তো মানে দুইদিনে মূৰে যদি পাৰোঁ যদি তো এইটো আৰু কাৰণ ভাল কণ্টেণ্ট লাগে যদি মই ফাল্টু এখন কণ্টেণ্ট দিওঁ তো আপোনাৰ ভাল নালাগে তো সেইটোৱে মানে চাই এটা ভাল লাগিব না আমেজ লাগে ভিডিঅ'টো সেইটোৱে আৰু তো আজিলৈ বাই গাইছ তো এতিয়া বৰ্তমান মন্দিৰত আছোঁ ঘৰত যাম এতিয়া চব দেৱালী খতম হ'ব থাকে তো বাই গাইছ আৰু মোৰ লগত আছে আমাৰ প্ৰেজেণ্ট ভাই তাতে বহিছোঁ দেৱালী ধুনীয়াকৈ আহিলোঁ ৰাতি বৰ্তমান বাজি আছে 11টা তো বোম চোম দুই এটা মাৰি আছে তো কি কৰিব এতিয়া বহিছোঁ তাতে ধুনীয়াকৈ মানে অলপমান আহিলোঁ আৰু মোবাইল টিপি আছোঁ মানে চবৰে মানে ঘৰে চাই আহিলোঁ মানে ঘৰে ৰাস্তাৰে ফুৰিব গৈছিলোঁ অলপ চাইলোঁ কাৰ কেনেকৈ কৰিছে সেইটোৱে আৰু বোম চোম মাৰিলোঁ অলপ উঠিছোঁ তো এই আৰু তো আজিলৈ বাই গাইছ চি ইউ কেন নেক্সট ব্লগ তো বাই গাইছ তো কি লাইটবিলাক ভাল কি হ'ল লাইটবিলাক ভাল কি হ'ল লাইট মিলিক কি লাইট পচি পৰাই চিলিক মিলিক পচি চৰাই ৱাহ এইবিলাক চাওক দেখাই আছোঁ হোম টুৰ দি আছোঁ